হেৰা তুমি টেটৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা আৰু তোমাৰ নামত এখন এপইণ্টমেণ্ট লেটাৰ আহিছে আৰু ঢকুৱাখনাৰ ভিতৰুৱা ঠাই এখনত তোমাৰ পোষ্টিং হৈছে। বাহ, বঢ়িয়া হ'ব। এতিয়াৰ পৰা আমাৰ উপাৰ্জনো বাঢ়িব আৰু আমাৰ অৱস্থাও ভাললৈ আহিব। আনহাতে আমাৰ ঘৰৰ কাম কাজত আৰোল নলগাকৈ মই ঘৰৰ পৰা অহা যোৱা কৰিম। জানা, শিক্ষকৰ চাকৰিত সন্মানো আছে আৰু লগতে ভাল দৰমহাও আছে। কি হ'ল বাইদেউ, মনটো মাৰি আছা যে? চাকৰি কিবা সমস্যা নে আন কিবা, নে ঘৰুৱা সমস্যা কিবা? সকলো খুলি কোৱা। সমস্যা চাকৰিও নহয়, ঘৰুৱাও নহয়, আন এটা কাৰণহে। কি কাৰণ? সকলো ভাঙি পাতি কোৱা। ব'লক আমি বাহিৰত বহি কথাটো ভালকৈ আলোচনা কৰোঁ। এতিয়া কোৱাচোন, তোমাৰ কি সমস্যা হৈছে? ইমান ডাঙৰ চিন্তাত যে ইমান বিভোৰ হৈ আছা। আপুনি মোক টকা 2000 মান ধাৰলৈ দিব নেকি বাৰু? আৰে কিয় হয়? মানে মই স্কুললৈ সদায় অহা যোৱা কৰোঁতে মোৰ দৰমহা পইচাকেইটা শেষ হ'ল। হে প্ৰভু, কি শুনিলো? তোমাক আজি বৰ ভাগৰুৱা যেন লাগিছে, কিয়? মই গোটেই যোৱা নিশাটো উজাগৰে থাকি তেজৰ বিষয়ে থকা কিতাপ এখন পঢ়ি শেষ কৰিছোঁ, সেইবাবে। তুমি কিয় এনে কৰিছিলা? মোৰ ভাগত যে আজি তেজৰ পৰীক্ষা হ'ব, সেইবাবে। অঁ। মালিক, এখন চিঠি আহিছে। কোন মূৰ্খলৈ আহিছে? মালিক, আপোনালৈ আহিছে। কোন মূৰ্খই লিখিছে? আপোনাৰ দেউতাই মালিক। কি? আকবৰৰ জন্ম কেতিয়া হৈছিল? তেওঁৰ জন্মদিনৰ দিনা। কি?